हेलो एवरीवन गुड इवनिंग সকলোকে স্বাগতম জানাইছো মোৰ নতুন এটি ভিডিঅ'ৰ সৈতে আৰু আজি ভিডিঅ'টি অকনমান বেলেগ হ'ব মানে আজি আমাৰ ভন্টি ভাগৰ চুৰ দেখা দিয়া মানে ল'ৰা ছোৱালীয়ে পলাই বিয়া হোৱাৰ পিছত যিটো ঘৰুৱা নীতি নিয়ম কৰে দুইখন ঘৰৰ নীতি নিয়ম কৰে সেই পৰ্বৰ আজি আমাৰ আয়োজন কৰা হৈছে আৰু আমাৰ আলহী আহি আছে আলহীক আগবঢ়াই নিবৰ বাবে এয়া বা আৰু মই এনেদৰে ৰাস্তাতে ৰখি আছো আমাৰ মানুহবিলাক এয়া দেখাই দিছো অকনমান এফালে আমাৰ খুৰা এফালে বৰ্তা এফালে নিচাটো আছে এফালে এয়া বৰ্তা আমি অপেক্ষা কৰি আছো আৰু আলহীৰ বাবে এয়া বাৰাণ্ডাতে এনেদৰে ৰখি থকা হৈছে আৰু ফাইনেলি এয়া আমাৰ আলহী পালেহি আৰু তেওঁলোকৰ গাড়ীখন ৰাস্তাতে থব লগা হৈছে যিহেতু ঘৰলৈকে গাড়ী নাযায় আৰু ঘৰলৈ যোৱা ৰাস্তাটো অকনমান বোকা বাৰিষাৰ দিন যিহেতু আৰু বৰষুণৰ বতৰ পানী বোকা অকনমান হ'বই নহয় জানো আৰু ঘৰৰ পদূলিটো যিহেতু বোকা হৈ আছে সেইবাবে আলহীক পথাৰৰ ফালে অনা হ'ল ভিডিঅ'টি স্মৃতি হিচাপে এনেদৰে কৰি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু এয়া দেখিবলৈ পাইছে তেওঁলোকে তেওঁলোকৰ দুয়োখন ঘৰৰ নিয়মবিলাক কৰি আছে দুয়োখন ঘৰৰ জ্যেষ্ঠসকলে এয়া ইডলি পিঠা আমাৰ দৰাৰ বাইকে বনাই আনিছে মানে আমাৰ বাইদেৱে বনাই আনিছে দেই এইফালে ইডলি পিঠা আৰু কি দিছে চাওঁ